আহি তথাপিতো যিহেতু এটা ভাল নাম থকা গায়িকা আনায়া ব্ৰহ্মই বড়ো ভাষা ভালদৰে বুজি নাপায়, সেইকাৰণে মই এই আজিৰ যিটো সাক্ষাৎকাৰ সেইটো মই অসমীয়া ভাষাতে দিব লৈছোঁ। আগৰ যিটো মোৰ সাক্ষাৎকাৰ তেওঁ হয়তো ভালদৰে বুজি নোপোৱাৰ কাৰণেই মোৰ ওপৰত বহুতো আপত্তি দৰ্শাইছে। এই আপত্তিবিলাকৰ মই 2-4টাৰ মানে উত্তৰ দিবৰ কাৰণে মই এতিয়া যাতে তেওঁ ভালদৰে বুজি পায় সেইকাৰণে মই অসমীয়াতে আজি মানে মোৰ সাক্ষাৎকাৰটো দিব ওলাইছোঁ। প্ৰথম কথা হৈছে আনায়া ব্ৰহ্মক মই ফোন কৰিছোঁ বুলি পেলাই তেওঁ কৈছে আৰু ধমক দিয়া বুলি কৈছে। মই নিজ কলাই গাঁৱত বহি পেলাই তেওঁ গুৱাহাটী বা মুম্বাইত থকা মানুহটোক কেনেকৈ ধমক দিছোঁ মই নিজে বুজি পোৱা নাই। আৰু অভাৰ ফোন ধমক দিয়া বুলি ক'বলৈ মই তেওঁৰ টেলিফোন নম্বৰ মই সঁচাকৈ কৈছোঁ আজিকালি মই নাজানো। তেওঁৰ সৈতে যিমান যোগাযোগ হৈ আছে মই বিয়াৰটাৰ যিজন সভাপতি প্ৰজেন্দ্ৰ কুমাৰ বসুমতাৰী মই তেওঁক এই দায়িত্ব দিছোঁ। গতিকে তেওঁৰ দ্বাৰাহে য'ত আলোচনা বিলোচনা হ'ব লাগে এইবোৰ হৈ আছে। আৰু প্ৰথমতে এই গীতটি মোৰ বুলি মই কেতিয়াও কোৱা নাই। এই গীতৰ কিছু কথা মই সংযোজন কৰিছোঁ হয়, কাৰণ এইটো যিহেতু লোকগীতবিলাক এনেকুৱা হয় যে এটা টুকুৰা থাকে, সেইটো এটা সম্পূৰ্ণ গীত গাবলৈ হ'লে মানে আৰু 2টামান ষ্টেঞ্জা যোগ দিবলগীয়া হয়। এতিয়া উদাহৰণ দিব লাগিলে মই দিব পাৰোঁ, যেনে থাচো আঠেং যৌবা আংকুলা নোবলা নাঙা নাংখাগন ঠিং বাংলা, এনেকুৱা এটা কথা আছে। ডুম ডুমা ডুম 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 জুমনি যাৱাইনি খৰলাও ডুম ডুম। তাৰপিছত এইখিনি নাই, এই দুটাৰ মানে গীতৰ পিছৰ অংশ নাই, গতিকে পিছৰ অংশ গায়কে নিশ্চয় যোগ দি ল'ব লাগিব। ইয়াতো তেনেকৈ কিছু কথা মই যোগদান দিছোঁ। এইখিনি যদি লক্ষেশ্বৰ দৈমাৰী ডাঙৰীয়াই এই গীতটো লিখিছে তেনেহ'লে এইটো কেনেকৈ ফক চং হ'ল? এইটো লিখা গীতহে হ'ল, কোনোবা এজন লিখকৰ গানহে হ'ব। তেওঁ মাকৰ পৰা কথাবোৰ শুনি পেলাই লিখিছে বুলি কৈছে, তেওঁ লিখক হ'ল তেনেহ'লে। য'ৰ পৰাই নহওক, যেনেকৈ ট্ৰেন্সমিটেড নহওক, তেওঁ লিখক হৈছে। গতিকে এইটো লোকগীত হয়নে নহয় মই নাজানো। তেওঁ মানে ফক চঙেই বুলি কৈছে আৰু লিখা বুলি কৈছে। মোৰ তাত বহু গীত আছে, তেওঁ যদি গাব বিচাৰে মোৰ সৈতে একেলগে মানে গীতৰ কাম কৰিব পাৰে বুলি পেলাই তেওঁ যোৱাকালিৰ যিটো মানে প্ৰেছ মিডিয়াত মানে সাক্ষাৎকাৰ দিছে তাত তেওঁ তেনেকৈ কৈছে। কিন্তু মই তেওঁক কেতিয়াও বোধহয় হয়তো কোৱা নাই যে মোৰ তাত বহুত গীত আছে, মোৰ সৈতে একেলগে ইচ্ছা কৰিলে মানে গীত গোৱাৰ কাম বা সংগীতৰ বিশেষ কাৰ্যসূচীবিলাক চলাই লৈ যাব পাৰিব বুলি মই কেতিয়াও কোৱা নাই। এইটো হ'ল প্ৰথম কথা। কিন্তু মোৰ বাক্যটোত যিহেতু মই বহুত কৈছিলোঁ, তেওঁ বুজি নাপাব পাৰে যে মই কৈছোঁ তেওঁ গীত গাব পাৰে, গীত গোৱাৰ আমাৰ কোনো আপত্তি নাই। তেওঁ লোকগীত গায়, আধুনিক গীত গায়, তেওঁৰ ইচ্ছাৰ কথা, মই তেনেকৈ কৈছোঁ। কিন্তু তাৰ লগত মই এটা কথা যোগদান দিছোঁ যে যদি সেই গীতটিৰ কোনোবা সংগ্ৰাহক থাকে বা কোনোবা যদি লিখক থাকে, তেওঁৰ পৰা অন্ততঃ পাৰ্মিশ্যনটো লোৱা তেওঁৰ প্ৰয়োজন। এই কথাষাৰহে মই কৈছোঁ। তেওঁক মই গীত গাব নালাগে বুলি পেলাই তেওঁক মই বাধা কৰা নাই, তেওঁক মই গীত গাবলৈহে কৈছোঁ। এই দুটা গীতৰ মাজত কিছু কথাৰ মিল আছে, হয়তো কিছু কথাৰ মিল নহ'বও পাৰে। মই গীতটি তেওঁৰ যিটো ভাৰ্চন, সেই ভাৰ্চনটো মই মিডিয়াৰ ওচৰত মই মানে পঢ়ি শুনাব বিচাৰিছোঁ। দুটা গীতৰ যিটো পাৰ্থক্য আৰু মিল সেইটো আপোনালোকে বিচাৰ কৰি চাব। তাৰমানে যিজন লক্ষেশ্বৰ দৈমাৰী লিখা বুলি হয়, লক্ষেশ্বৰ দৈমাৰী লিখা বুলি পেলাই যিটো কৈছে, আৰু তেওঁৰ লিখাৰ তাৰিখটো 2072 আছে। 2072 চন কেনেকৈ হ'ল সেইটো মই নাজানো, তেওঁহে সেইটো জানিব। এই সম্পৰ্কে মই কোনো মানে বিতৰ্কত যাব বিচৰা নাই। এতিয়া গীতৰ কথাটো হ'ল থাফলিয়া ফৈনা জৌ লুংনা খৈনা দিহুন্নাই হিঞ্জাও খাওনাই চং গেইলিয়া লেই বা আবৌ চং গেইলিয়া দংফাং সায়াও গাকুনাनै খৈনা জমনায়াও ও আবৌ মানজালু অনাयखौ बावबाय नामा अमा बेदरजों दाउखा खुबैनाय
मोसा मुफुरजों खोमलायनाय गोदोनि दिनसो खांब्लाबो मोननो गैलियालै मोननो गैलिया सेंग्रा सिख्ला जुलियाव देबि बुराया मोन्थोरायनायखौ इफाले আছে जौ फेना खैना दिहुननो थांनानै उसुं खनानै उरसु हैनायखौ ओलैयाबो नुनो मोनलिया ইয়াতে মানে তেওঁ লিখা বুলি কৈছে আৰু হেতু তেওঁ মানে কোন চনত লিখা বুলি ক'লে তাৰিখটো আছে কি 2072 চন এতিয়া 2025 চন চলি আছে আপোনালোকে মিডিয়াবিলাকে এইটো দৰকাৰ হলে ফটোকপি কৰি নিব পাৰে তেওঁ মই আকৌ এবাৰ কৈছো তেওঁ কোনো লোকগীত গাব নালাগে বুলি মই কোৱা নাই কিন্তু কোনোবাই গোৱা এটি লোকগীত কি কৰিব তেওঁ তাত যদি পারমিশন তো রিজার্ভ রাখে রাইটটো যদি রিজার্ভ রাখে সেইটোহে তেওঁ মানে কি ফুটি পুচি লৈ পেলাই গোৱাটো উচিত বুলি কৈছো মই তেনেকৈহে কৈছো কিন্তু মই কেতিয়াও তেওঁক মানে গান গাবলৈ মানা কৰা নাই তেওঁ মোৰ বাইকটো যদি কোনোবা মানুহৰ সহযোগত যদি অনুবাদ কৰি লয় কথাখিনি স্পষ্ট হ'ব আচ্ছা এজনৰ লোকগীত যদি আনে গাব পাৰে তেনেহলে তেওঁৰ গীতটিত কিয় মানে ৰাইট ৰিজাৰ্ভ কৰা হৈছে এইটো মোৰ প্ৰশ্ন আমি বিয়াৰটাৰ সদস্যসকলে তেওঁলোকৰ মানে চিন্তাৰ অভাৱ বা জ্ঞানৰ অভাৱৰ কাৰণে হয়তো লোকগীতকো মানে ৰাইট ৰিজাৰ্ভ কৰা হ'ল তেওঁতো ভাল গায়ক নাম কৰা গায়ক বহুত কথা জানে আমাতকৈ তেওঁ মানে কথা কোৱাটো বহুত পাকৈত বুলি মই যি দেখিলোঁ গতিকে তেওঁ ইমান জনা শুনা ব্যক্তি হৈ পেলাই তেওঁৰ গীতটোত মানে অল ৰাইট কিয় ৰিজাৰ্ভ কৰি ৰাখিছে তেওঁৰ পৰা শুনি আকৌ বেলেগে গাওক তেওঁৰ গীতটো বহুত ভাল হৈছে আমাৰ বিমলা বড়োই গোৱাতকৈ গতিকে সকলোৱে তেওঁৰ গীতটো গাব পাৰিব গতিকে তেওঁ ৰাইট ৰিজাৰ্ভ কিয় কৰিলে যদি লোকগীত সকলোৱে গাব পাৰে সেইটো মোৰ এটা মানে ক'বলগীয়া কথা আছে